গাইজ আমি সকলোৱেতো নিউজ চাওঁ কিন্তু আমি জানোনে নিউজ কেনেকৈ শ্বুট কৰে চ' আজিৰ ভিডিঅ'ত আপোনালোকে সেইটোৱে চাবলৈ পাৰিব যে নিউজ ভিডিঅ' কেনেকৈ শ্বুট কৰে চ' ভিডিঅ'টো একদম শেষলৈ চাব আৰু চাওক মই এতিয়া আপোনালোকক দেখাম যে নিউজ ভিডিঅ' কেনেকৈ শ্বুট কৰে চ' গাইজ ইয়াতে চাব পাৰিছে পুৰা সাজু হৈ আছে ৰিপৰ্টাৰটো মই আগফালৰ পৰা এবাৰ ঘূৰাই ঘূৰাই দেখাই দিছোঁ চ' এইটো মানে আমাৰ গ্ৰীণ লাইনটো অকণমান ঠিক কৰা হৈছিল বাবে চ' এতিয়া তুমি চিপছৰ পেকেটটো যে খাই আছা তুমি তাত পেলাই দিবা এটা ফটো ল'ব না কি ধুনীয়াকৈ শ্বুট লৈ আছে গাইজ চাব পাৰিছে এইটো কেমেৰা ধৰি আছে এই পদক্ষেপটো কি ক'ব আপোনালোকে আমি সেইদিনা তাৰ আমি ট্ৰেইনিং ল'লোঁ প্ৰথম মই আৰু আছোঁ বিচাৰি ট্ৰেইনিঙত যিখিনি ক'লে সেইখিনিতে আমি কৰিবলৈ চেষ্টা কৰিছোঁ তেওঁলোকক বুজাইছোঁ আমি যে যদি ধুনীয়া হয় পৰিৱেশটো ভাল লাগি থাকে মনটো ভাল লাগি থাকিব চবৰে এটা ভাল আৰু পৰিৱেশটো ধুনীয়া হৈ থাকে সেইটো পদূলি চোতালখন যদি নিজে ইয়াৰ পাছত যদি আমি নিজে চাফা কৰি লওঁ এইখিনি এই বস্তুটো যদি আমাৰ সদায় থাকে সেইটো কাৰণে তেখেত চিফ জেনেৰেল মেনেজাৰ আছিলে তেখেতৰ মানে পৰিচালনা আৰু আমাৰ ধ্ৰুপদী চবে ইয়াত উপস্থিত নাই আৰু বাকী মানুহসকলো ভাল সঁহাৰি জনাই আছে দেই চবেই প্ৰায়বিলাক মানুহে মানে এতিয়া আমি ছিষ্টেম কৰিছোঁ মাহেকীয়া পইচা দিয়া ছিষ্টেম চবেই মানে অনলাইন মানে আমাক এইবোৰ চব দি থাকে গতিকে আমি বিভিন্ন কাম কৰিব পাৰিছোঁ লেবাৰ ল'ব পাৰিছোঁ এনেকুৱা ধৰণে আমি ধৰি লওক প্ৰত্যেকে যদি নিজে আমাৰ ইয়াৰ কাৰণে চিন্তা কৰোঁ খুব ভাল ধৰণে আমাৰ চলি থাকিব সমাজখন গাইজ মই এতিয়া এটা শ্বট লৈ আছিলোঁ আৰু এই ৰিপৰ্টাৰে মোক কি ক'লে শুনক তুমি ব্লগাৰ নেকি চ' গাইজ মানে আমাৰ ইয়াতে ৰিপৰ্টাৰ অহাৰ কাৰণটো এতিয়া মই আপোনাক কৈ আছোঁ চ' মানে আমাৰ গ্ৰীণলেণ্ড এৰিয়াটো মানে ইমান ধুনীয়াকৈ চাফ চিকুণ কৰিছে মানে এইফালৰ পৰা চাব পাৰিছে ইমান ধুনীয়াকৈ চাফা কৰিছে আৰু মই দেখাই আছোঁ চ' সেইকাৰণে মানে ৰিপৰ্টাৰ আহিছে আজি আৰু সেইফালে আৰু শ্বুট হৈয়ে আছে মই দেখাই দি আছোঁ আৰু ৰিপৰ্টাৰে শ্বুট কৰি আছে বাৰু চ' এয়া চাওক গোটেই পাৰ্পল কালাৰ কি ধুনীয়াকৈ শ্বুট কৰিছে শ্বুট বোলে চালা মই শ্বুট কৰি কেনে এতিয়া মুখত শ্বুটে আহি আছে অকল মানে এইবোৰ চাওক কালাৰ চালাৰ কৰি কি ধুনীয়া কৰিছে চ' বস্তুটো এইটো মানে আৰু স্পীড ব্ৰেকাৰবোৰ চাওঁ আৰু তাৰপাছত এইবোৰ ইউজ মি এইবোৰ চাব পাৰিছে চ' এইবোৰ মানে ইয়াতে কৰিছে মানে ধুনীয়াকৈ চাফ চিকুণ কৰিছে সেইকাৰণে এন ডি লাইভৰ পৰা নিউজ লাইভ আহিছে সেইফালে ক'ত গ'ল নিউজ লাইভটো ৰ'ব আগত আছে চাগে মই দেখাই আহোঁ তাৰপাছত ইয়াতে চাব পাৰিছে এটা সুস্থ পৰিৱেশ সুস্থ মানৱ আৰু এইটো ডাষ্টবিন লগাইছে সেইকাৰণে মানে আচল কাৰণ সেইটোৱে মানে গ্ৰীণলেণ্ডটো আমাৰ অঞ্চলটো ইমান ধুনীয়াকৈ চাফা কৰিছে সেইকাৰণে মানে নিউজ লাইভ আহিছে চ' এতিয়া মোৰ পিছফালে শ্বুট লৈ আছে ৰ'ব মই অকণমান ঘূৰি কেনে দেখাই আছোঁ এইফালে শ্বুট লৈ আছে পূৰা ধুনীয়া আজি আহি যাব পূৰা নিউজটো মানে কি মানে আমাৰ অঞ্চলটো পূৰা বঢ়িয়া কৰিছে আৰু চ' সেইকাৰণে পূৰা নিউজ লাইভ টাইপ আহি গৈছে আৰু আমাৰ অঞ্চলক চাবৰ কাৰণে মজা লাগি গৈছে চ' থাকক আৰু পিছত আৰু দেখাম আৰু কেইটামান শ্বুট দেখাম চাওঁ লাষ্টত মই কথা চথা পাতিব পাৰোঁ নেকি মোৰ লগত এবাৰ কথা পাতিছিলোঁ